মোকামৰ খুটাৰকুছিত অঘটন ট্ৰেন্সফৰ্মাৰ সহ বৈদ্যুতিক খুটা ভাঙি বাগৰি পৰিল ৰাজপথ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এটা ব্যস্ত পথত ঘটিল অঘটন আদাবাৰী খুটাৰকুছি হৈ চকীৰঘাট যোৱা পথৰ খুটাৰকুছিত বৈদ্যুতিক খুটা ভাঙি ট্ৰেন্সফৰ্মাৰ সহ বাগৰি পৰাত অঞ্চলবাসীৰ প্ৰথমটি প্ৰাণ ৰক্ষা পৰে পুৱাৰ ভাগত অহা এজাক বতাহ বৰষুণৰ ফলত বিদ্যুৎ পৰিবাহী তাৰৰ ওপৰত থকা গছ এডালৰ সাধাৰণ ডাল এডাল ভাঙি পৰাত বিদ্যুতিক ট্ৰেন্সফৰ্মাৰ স্থাপন কৰা বৈদ্যুতিক খুটা দুটা ভাঙি ট্ৰেন্সফৰ্মাৰ সহ খুটাৰ ৰাজপথত বাগৰি পৰে ফলত ব্যস্ত ৰাজপথটো বহু সময় ধৰি বন্ধ হৈ পৰে স্থানীয় লোকৰ অভিযোগ বিদ্যুৎ বিভাগৰ ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি বৈদ্যুতিক খুটা প্ৰস্তুত কৰাত গছৰ সাধাৰণ ডাল এডাল ভাঙি পৰাত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ সহ খুটা বাগৰি ৰাজপথত পৰে বৈদ্যুতিক খুটা ভাঙি ট্ৰেন্সফৰ্মাৰ সহ বাগৰি পৰাৰ সময়ত বিদ্যুৎ কৰ্তন হৈ থকাত প্ৰথমতে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী মোকামৰ পৰা ফাৰুক ৰহমানৰ ৰিপৰ্ট অসমী ভিতৰ।